নমস্কাৰ, মই ৰাজীৱ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল গগৈ জিকেলৈ স্বাগতম জনাইছোঁ। মই আজি অসম পুলিচ ABUB গাৰ্ডমেন আৰু APR ৰিজাল্টৰ বাবে ৰৈ থকা এজন ল'ৰাৰ কাহিনী ক'ম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক লাখপতি বনাই দিব। যি কি নহওক সেইটো আপোনালোকে কৰিব। আহক কাহিনীটো ফালে আগবাঢ়োঁ। অসম পুলিচ চাকৰিটো কিছুমানৰ বাবে চাকৰি, কিন্তু আমাৰ কিছুমানৰ বাবে সেইটো হ'ল মনৰ ভিতৰত পুহি ৰখা হাজাৰটা সপোন পূৰণৰ ৰাস্তা, যিটো ৰাস্তা সহজ নহয়। ব'লক আমি সেই ৰাস্তাৰে অলপ আগবাঢ়ি গৈ চাওঁ। 2018 চনত অসম পুলিচত বহুতো পদৰ বিজ্ঞাপন, মনত বহুত আনন্দ লাগে। লগে লগে অনলাইন এপ্লাই, মায়ে বাৰিষা লোকৰ ঘৰৰ পথাৰত বোকা ৰোৱা পইচাৰে। তাৰপিছত সদায় পুৱা 3 বজাত উঠি দৌৰা, পুহমহীয়া ঠাণ্ডা জাৰত কাপোৰ উমত শুবলৈ মোৰো মন যায়, কিন্তু সপোনবিলাকে শুব নিদিয়ে দেখোন। ঘৰখন ভঙা বাঁহৰ পকা কৰিব লাগিব। মায়ে মোৰ ফৰ্ম ফিলআপৰ বাবে বেচা সোণৰ কাণফুলিযোৰ বনাব লাগিব নহয়। আকৌ ভণ্টিও ডাঙৰ হ'ল, তাইকো বিয়া দিব লাগিব। মনত হাজাৰ প্ৰশ্ন। আকৌ মোৰ বাবে দেখোন বাইকখন ল'ব আছেই। নিজৰ মনতে হাজাৰ প্ৰশ্নৰে যুঁজি বিচনাৰ পৰা জঁপিয়াই উঠি দৌৰা আৰম্ভ। কেতিয়াবা ভাগি পৰোঁ, কিন্তু যেতিয়া জুবিনদাৰৰ গানটো মনলৈ আহে, যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে, যদি আশাৰ চাকিটো উমি উমি জ্বলে, তথাপিও বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। বহুত বহুত ধন্যবাদ জুবিনদা। আপোনাৰ এই গানটোৱে আমাৰ দৰে বহু হাজাৰ ল'ৰা জীৱনত প্ৰেৰণা আগবঢ়াইছে। এনেদৰে চাওঁতে চাওঁতে 4 বছৰ পাৰ হ'ল। ইণ্টাৰভিউ হ'ল, ৰানিং হ'ল, এতিয়া ৰিটেন হ'ল। ৰিটেনৰ পাছত এতিয়া মাথো ৰিজাল্টৰ বাবে অপেক্ষা। এতিয়াও দিনটোত 3-4 বাৰ SLPRB চেক কৰি থাকা। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে অসম পুলিচত চাকৰি পালে আপোনালোকে পোনপ্ৰথমে কোনটো সপোন পূৰণ কৰিব। মই মোৰ মাৰ সোণৰ কাণফুলি বনাম। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে। জয় আই অসম, জয় হিন্দ।